আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ত আছোঁ? উঠি দে আজি মই আছোঁ পথাৰত। আৰু আজি আমাৰ প্ৰথম মানে ৰুইছে আৰু পথাৰত আহিছোঁ আৰু ৰুবলৈ। আৰু মই ৰুব জানো নে নাজানো আপোনালোকে সকলোৱে দেখি থাকিব, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। কি কৰিছ? আমি বৰ্তমান ৰুবলৈ আহিলোঁ আৰু আমাৰ পথাৰখন ইমানে ডাঙৰ ইমানে ডাঙৰ ইমানে ডাঙৰ ইমানে ডাঙৰ ইমানে ডাঙৰ ইমানে ডাঙৰ ইমানে ডাঙৰ। ইয়া ৰু আকৌ নুৰু, কি কৰি আছ? বাগৰি দে বাগৰি দে। বৰ্তমান এৰুবা ৰুই কমপ্লিট হৈ গ'ল। আমি উৎপাতহে কৰিছোঁ আৰু ৰোৱা মেলা নাই। খুৰাই বকি আছে, আমাক গালি পাৰি আছে। আমাক ঘৰৰ ওচৰতহে মাটি বেছি আছে, ইয়াততো অকল 4 দুবা আজি ৰুবলৈ দিছে। আৰু প্ৰথম দিন আজি প্ৰথম দিন কাৰণে আহিছোঁ আৰু ৰুবলৈ পথাৰলৈ, নহ'লে নাহিলোঁ হয় এনেও। খতম, বাই বাই, টাটা, গুড বাই। চবেইতো আজিকালি এনেকৈ মানে হাজিৰাই লগাই ন, তো আজিকালি চব পইচা খেল আৰু চব নিজৰ নিজৰ কামত ব্যস্ত। আগৰ নিচিনা নাই আৰু আগৰ যুগ নাই। আগতে ভাল লাগিছিলে, চব একেলগে আহে আৰু চবে একেলগে মানে পথাৰত ভাল লাগে। আৰু মই তেনেকৈ ইমান পোৱা নাই পিছে, হ'লেও আৰু যিমানখিনিলৈকে জানো আগতে মানে এতিয়াও ক'ৰবাত কোনোবা জেগাত আছে আৰু তেতিয়া ৰুবলৈ তো সকলোৱে মিলি ৰুৱে, তেতিয়া ভাল লাগে ৰুবলৈ। এতিয়া আৰু চব মানে আমাৰো আজি এনেকুৱা মানে মানুহে লগাইছে, ৰোৱা মেলা নাই আৰু মই চাই আছোঁ। কাম বন নাই মোৰ যে, আৰু মানে ভাগৰ লাগিছে। আমাৰ পোৱালীজনী খালি ভাগৰ জুগৰ নাই, পূৰা ৰুই আছে। আৰু ঘৰৰ মানুহ অহা নাই আজি, মাও অহা নাই, খুৰীও অহা নাই। মানে আগতে আহিছিলে, কিন্তু এতিয়া মা আহিবলৈ ঘৰত মানুহ আছে কিবা। আৰু আমাৰ আইতাৰ গাটো ঠিক নহয়, তো আইতাৰো কিবা এটা নিয়ম কৰিছিলে, সেইটো কাৰণে খুৰীও আহিব পৰা নাই, মাও আহিব পৰা নাই। সেইটো কাৰণে খুৰা আছিলে আৰু খুৰা গুচি গ'ল। এতিয়া আমি দুজনী আছোঁ আৰু বেছি নাই, আৰু দুবা আছে, তো ৰুই লওঁ আৰু। আমাৰ লগত আৰু 3গৰাকী মানুহ আছে, এইফালে দুগৰাকী ৰুই আছে আৰু এফালে এইগৰাকী বহুত আঁতৰত আছেগৈ। তো মজা লাগিছে, বোকা খচিছোঁ আৰু উৎপাত কৰিছোঁ। ৰোৱা মেলা নাই, কিন্তু মই ৰুব জানো। ছোৱালীজনীয়ে ৰুই আছে, তো ৰু ভালে ভালে সুন্দৰ। ৰু কেনেকৈ ৰুৱে? বাও ডেকাকে কেলৈ দিছ? টিকলিজনীয়ে একদম বহুত ডোখৰ ৰুই দিলে এডোখৰ। ঐ টিকলি পাইছা? এয়া চাই লওক, একদম গোটেই চবফালে সেউজীয়া 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 সেউজীয়া। কি মজা লাগিছে, কি ধুনীয়া পৰিৱেশ। বাইদেউ কি হ'ল? কালি যে উঠি আছা? তই নিজেও উঠি আছ না? আৰে মই ভিডিঅ' বনাবলৈ উঠিছোঁ, তই কেলৈ উঠিলি? আমি চাহ খাব উঠিছোঁ। আমি চাহ খাব পালেহি আমাৰ ঘৰৰ মানুহ, আৰু খুৰীয়ে লৈ আহিছে চাহ। আৰু বেছি নাই, আৰু এদুবা আছেগৈ ৰুবলৈ। আৰু কি ক'ম, একো নাই। বহি ল'লোঁ আৰু খাবলৈ দিয়ক মোক। এয়া আমাৰ হাতত আহি পৰিছে বৰ্তমান পায়স আৰু চাহ। এইফালে খুৰীয়ে আনিছে চাহ, তো খাই লওঁ আৰু। চাহ আমাৰ কানিয়া। চাহ জুতি লৈ চাহ, এইফালে চাহ আকৌ। ৰূপচা চিকতা কানিয়া চাহত কি বেছি হ'ল?
শেষ হৈ গ'ল ৰুই এতিয়া শেষ কৰি দিলানে লাষ্টত আহিবিনি আৰু লাষ্টত আহি এদুবাৰ ৰুই শেষ কৰিলো বুলি ফিট মাৰিবলৈ অহা মানুহ লেভেল গৈ আছো ঘৰলে বোকা লাগি বুকতে বোকা খচি অৱস্থা নাই আমাৰ খালি মুখত বোকা নাই মুখত বোকা নোহোৱাকৈ আমি ভাল আমি ৰুব জানো সেইটো কাৰণে আমাৰ গাত বোকা নাই দৌৰিবলৈ সাহস নাই মোক এৰি থৈ কেলে গলি ঐ মোক এৰি থৈ গ'লগে নোৱাৰিছোঁ আৰু যাব মই ঘৰলৈ তাতে থাকি যাম এতিয়া মই কি মজা A few moments later. মই পথাৰৰ পৰা আহি গা পা ধুই ভাত খাই শুই গ'লোঁ বহুত ভাগৰ লাগিলে তো এতিয়া বৰ্তমান শুই উঠিছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমতে চাব পাৰে